হাই গাইজ, ৱেলকাম বেক টু আৱাৰ চেনেল ডি আৰ গুণগুণ। গাইজ আপোনালোকৰ খবৰ কেনে? ভালে চাগে? মোৰ মোটামুটি ভালে। আৰু ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ, মানে মোৰ অলপ বেমাৰ হ'ল। এই বিহুৰ পাছৰ পৰাই আকৌ আজি পৰা নতুনকৈ ভিডিঅ' বনাম। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ মানে আমাৰ কপৌ ফুল ফুলছি, সেয়া চাওক। আৰু গাইজ মানে আমাৰ কপৌ ফুলডাল বহাগ মেয়া নে জেঠ মেয়া ক'ব নোৱাৰোঁ, জেঠতে ফুলছি দেখোন। বিহুটো শেষে হ'ল আৰু মানে বহাগত প্ৰায় ঠাইডালহে ওলছিল আৰু কলিকেইটা আৰু জেঠতহেঁতো ফুলিল। আৰু এয়া কোমোৰাই ৰস চুই আছে ফুলৰ। আৰু মানে এডাল মানুহে কয় দেখোন এই কপৌ ফুলৰ বহুত হেনো ভাগ আছে, আৰু এডাল বা কোনটো ভাগৰ। আৰু এডাল কপৌ ফুল আছে, চাই ল'ব আপোনালোকে। এডাল গাইছ কি বা কপৌ ফুল এইডাল নামটো নাজানো, আৰু আপোনালোকে যে জানে প্লিজ কৈ দিব। আৰু মানে গাইছ ফুল ছিঙিব নাপায়, মানে ফুল ছিঙিব নাপায় মানে বেলেগ একো নাই, মানে ফুলডাল ছিঙাৰ পাছত অৰ্থটো নাই, মৰহি যায়। তাৰপিছত মানুহে ফুলটো পেলাই দিয়ে, সেইকাৰণে আৰু ফুলটো ছিঙিব নাপায়। সেই অনাথ ফুল কেতিয়াও নিছিঙিবা গাইছ। ভাত চাত খাই ওলাইছোঁ বল খেলিব যাবা। আৰু আমাৰ এইটো হৈছে কালী মন্দিৰটো, আৰু এইখন হৈছে আমাৰ গ্ৰাউণ্ডখন, মানে আমি যে বেডমিণ্টন খেলিছিলোঁ সেইখন খাইছোঁ। অৱস্থা বহুত দিন নেখেলা, কি ধুনীয়া ফুল ফুলি আছে। হাই দোস্তি, ক'লৈ যোৱা তুমি? ক'ত যায় বল খেলিবা? আহ দেপুৰ বাইছোঁ নে? বাকী খবৰ ভাল? খালি নাই? খালি দালি মাংস হয় নেকি? কিয় মাংস? ব্ৰইলাৰ। কিয় বল খেলিব যাওঁ নেকি? যাই চাওকচোন কি ধুনীয়া ফুল। এইডাল ৰাধা আছিল নে কৃষ্ণ? এইডাল কৃষ্ণ আছিল, মানে পাহৰি গ'লোঁ। খালি এডাল ৰাধা আৰু কৃষ্ণ বুলি কয়। এডাল বা কি নে এডাল কৃষ্ণ বা এডাল ৰাধা, বা এডাল কৃষ্ণ এডাল ৰাধা, এইডাল এটা হয় আৰু। গাইছ এতিয়া বল খেলোঁ, আকৌ লগ পাম বল খেলি উঠি। গাইছ বল চল খেলি আহিলোঁ আৰু ঘৰ পালোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই।